গুড মৰ্ণিং, নমস্কাৰ মোৰ সকলো দৰ্শকলৈ। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ লগত উপস্থিত হৈছোঁহি। যোৱাকালি ৰাতিটো আগৰ ভিডিঅ'টোত দেখা পাইছে, যোৱাকালি ৰাতি এই ৰুমটোত আছিলোঁ। এয়া ৰুমৰ অৱস্থাই নাই মোৰ। আজি এই বমডিলাত আছিলোঁ যোৱাকালি ৰাতি। আজি বমডিলাৰ পৰা ধিৰাং যাম, তাতো কাম আছে মোৰ। বলক বাটত যিমানখিনি ভাল ধুনীয়া ধুনীয়া চিনাৰী আছে বা বজাৰ সমাৰ আছে, য'ত যেনেকৈ দেখুৱাবলৈ সুবিধা পাওঁ দেখুৱাই যাম। বলক। এয়া বমডিলা চহৰেদি মই গৈ আছোঁ। এয়া কুঁৱলীয়ে নে ডাৱৰে নে একো ধৰিবকৈ পৰা নাই। চাওকচোন, দোকানবোৰ খুলি আছে। 9টা বাজি গ'ল, 9:15 মান হ'ল। এতিয়া 3 ডিগ্ৰী চেলচিয়াছ এতিয়া বৰ্তমান এইখিনিত। গৈ আছোঁ বাছ ষ্টেণ্ডলৈ, ধিৰাঙলৈ বুলি। বলক। এটা শ্বৰ্টকাট চিৰি আছে, শ্বৰ্টকাট চিৰিটো দিয়ে যাম এতিয়া। বাছ ষ্টেণ্ড পাইছোঁহি। আহি টেক্সিবিলাকো ৰৈ আছে, ভাড়া কৰি লৈ যাব পাৰিব কোনে যাব বিচাৰে। মই এতিয়া বাছত যাম। এইখন এখন বাছ ৰৈ আছে, চাওঁগৈ কি হয়। তেজপুৰ মঙলদৈ হৈ পেলাই শিলিগুৰি যায় আৰু এখন যাব গুৱাহাটী। কেতিয়া যাব গম নাপাওঁ। বমডিলাৰ প্লে'গ্ৰাউণ্ড, ইয়াৰ ঠিক সন্মুখৰ পৰাই এই চমুবিলাক যায় ধিৰাঙৰ ফালে। ইয়াৰ পৰা কোনো চমু নাযায়। ধিৰাঙৰ পৰা যিবিলাক চমু ইয়ালৈ আহে, সেই চমুবিলাকে উভতি আকৌ ধিৰাঙলৈ যায়। মই এখন চমু গৈ আছোঁ, ভাড়া 250 টকাকৈ লয়। এতিয়া কিমান ক্লিয়াৰ আছিল, এতিয়া ডাৱৰ আহি গ'ল। ইয়াতে নিচেই ওচৰত এইখিনিতে মই ৰৈ আছোঁ।
জিৰাঙৰ গেটখন অলপ উঠাব পাৰিছোঁ আৰু কমলা লাগি আছে মানুহৰ ঘৰবিলাক এই আৰু এই এয়াই ধিৰাং বজাৰ এইটো হৈছে মেইন ৰোড টাৱাঙলৈ যায় কুকুৰো নুমাল একদম ঠাণ্ডাৰ কাৰণে নোম বেছি দিছে ভগৱানে আজি ধিৰাং পালোহি আহি আজি এতিয়া গাড়ীত উঠিছিলোঁ গাড়ীখন এৰিলে ঠিক 11:30মান বজাত 11টামান বজাত গাড়ীখন এৰিছে ধিৰাং আহি পাইছোঁ 12:40-45 মানত ধিৰাং আহি পাইছোঁ তাৰপাছত আহি পাই ভাত পানী খালোঁ সেইখিনি উঠাব নহ'লে লৰালৰিত আছিলোঁ ভাত পানী খাই মই মোৰ নিজৰ কামত ওলাই গ'লোঁ কোম্পানীৰ কামত কোম্পানী ওলাই গৈ পেলাই এতিয়া অকণমান আহিছোঁ ৰুমলৈ তাৰ মাজতে ৰুম ল'লোঁ ভাত খাই উঠি আহি ৰুম ল'লোঁ ৰুম লৈ ৰুমতে বেগ চেগবিলাক থৈ মই মোৰ নিজৰ কোম্পানীৰ কামত ওলাই গ'লোঁ ওলাই গৈ এতিয়া আহিছোঁ অকণমান ৰেষ্ট লৈ পেলাই বাকীখিনি কৰিম ধিৰাং মাৰ্কেটটো বেছি ডাঙৰ নহয় একেবাৰে সৰু এইফালে এটা টাৰ্ণিং আছে এই মাত্ৰ দেখিছে চাগে টাৰ্ণিংটো এই টাৰ্ণিংটোৰ পৰা আৰু ধৰক ইয়াৰ পৰা 200 মিটাৰ সিমানেই টাউন আৰু ভিতৰৰ ফালে ৰাইট হেণ্ড চাৰিআলি এটা আছে মাজত তাৰ সোঁহাতে 50 মিটাৰমান 100 মিটাৰমান হ'ব এইফালে বজাৰ আছে আৰু ইফালে 50 মিটাৰমান বজাৰ আছে ইমানেই ধিৰাং টাউনখন ভাল লাগিছে ধুনীয়া জেগা অৰুণাচল পাহাৰীয়া জেগা খুব ভাল লাগিছে আহক এতিয়া মই মোৰ ৰুমটো দেখুৱাওঁ থকা হোটেলখনৰ নাম হৈছে বুদ্ধা হোটেল বৰ ধুনীয়া ৰুম এটা পাইছোঁ বৰ ভাল লাগিছে বিচনা ৰাস্তাৰ কাণত হোৱাৰ কাৰণে চাউণ্ডবোৰ আহি আছে আজি টিভিও আছে ভাল লাগিব টিভি তেনেকৈ নাচাওঁ চোৱাৰ অভ্যাস মোৰ তেনেকৈ টিভি চোৱাৰ অভ্যাস নাই আজি ডাঙৰ কথা গিজাৰ আছে এই দুদিন গিজাৰ নাই বা ঠাণ্ডা পানী তাতে আজি ৰাতিপুৱাটো বেছি মানে অসুবিধা হৈছে কাৰণ 2 ডিগ্ৰী চেলচিয়াছ আছিলে বমডিলাত যি নহওক আজি ভাল লাগিব এতিয়া আহি পেলাই গাটো অকণ ধুব লাগিব ভালকৈ কাৰণ এই দুদিন ভালকৈ গা ধুব পৰা নাই গিজাৰ নাছিলে ভালুকপুঙতো অলপ ঠাণ্ডা আছিলে বিশেষ মানে ঠাণ্ডা নাছিলে তথাপিও ঠাণ্ডা পানীখিনি আৰু বমডিলাততো বহুতেই ঠাণ্ডা ৰাতিপুৱা 2 ডিগ্ৰী চেলচিয়াছ পানীখিনি কিমান ঠাণ্ডা হৈ আছিলে হাতখন ধোৱাৰ লগে লগে হাতৰ চেঞ্চ নাইকিয়া হৈ গ'ল এতিয়া ভাল লাগিছে আজি গিজাৰটো থোৱাৰ কাৰণে অলপ পাছত আকৌ ওলাই যাম মাৰ্কেটিঙৰ কাম অকণমান আছে কৰিমগৈ টাউনখন বেছি ডাঙৰ নহয় ভাবিলোঁ অকণমান ৰেষ্ট লৈলোঁ যাম এতিয়া অকণমান আধা ঘণ্টা পিছতে আকৌ ওলাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব মেইন ৰাস্তা এইটো টাৱাঙলৈ যোৱা আৰু ইফালে ভালুকপুং যোৱা সেইকাৰণে ইমান গাড়ীৰ শব্দ ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্টো কৰিব কমেণ্টটোও লাগে কোনোবাই ভাল পায় কি বেয়া পায় কি কেনেকুৱা হ'ব লাগিছিল ভিডিঅ'বোৰ সেইবিলাক কথা মই নাজানো ভাল বেয়া কমেণ্টটো বাদেই ভাল কমেণ্টটো মানে পোৱা নাই আজিলৈকে কমেণ্ট কৰিবচোন আপোনালোকৰ এই হোটেলটোখনতে মই আছোঁহি ইয়াত দিৰাঙত বৰ ধুনীয়া হোটেল বৰ ভাল হোটেল ৰেটটোও বহুত কম এই হোটেল বুদ্ধাৰ যিজন মানে মালিক অনাৰ তেওঁক আণ্টি বুলিয়ে মাতিছোঁ বিৰাট ভাল লাগিল আণ্টিক এতিয়া মই 9টা বজাত খাবলৈ যাম বুলি কৈছিলোঁ কিন্তু কি ক'লে আণ্টিয়ে মোলৈ খোৱা পঠিয়াই দিলোঁ ওপৰলৈকে
খোৱাও ভাল দিছে চাওক এয়া ফুলকবি আলু ভাজি জলকীয়া পিঁয়াজ দালি আৰু এয়া ৰুটি কেইখন দিছে 4খন দিছে খুব ধুনীয়া একদম হট কেছত দি পঠিয়াই দিছে থেংক ইউ আণ্টি